হঠাৎ অহা বানে আমাক বৰ বেয়াকৈ জুৰুলা কৰি থৈ গ'ল। সকলোৰে মনবোৰ বহুত বেয়াকৈ ভাঙি পেলালে। এতিয়া সেইবোৰ ভাবি মন বেয়া কৰি বহি থাকিলেতো নহ'ব। সেইবাবে সকলোৱে হাতে কামে লাগি গৈছে নিজৰ ঘৰখন আগৰ দৰে কৰি তুলিবলৈ। এইফালে ভাইটিয়ে বোকা চফা কৰি আছে আৰু মায়ে ৱালখন চফা কৰি প্ৰাইমাৰ মাৰি গৈছে। আৰু এয়া আমাৰ নিচা আহিলে। মায়ে নিচাই জলপান আৰু চাহ খাই লৈছে। কোনেও নভবা এটা দিন, য'ত নেকি আমি সপোনতো ভবা নাছিলোঁ যে আমি এনেকুৱা পৰিস্থিতিত থাকিব লাগিব বুলি। আৰু এইফালে মোৰ দাদা আহিলে আৰু মামাৰ ল'ৰা আহিলে। সিহঁতি আমাক বহুত সহায় কৰি থৈ গৈছে। এয়া মুনিন দা আৰু এয়া ককদা। ঘৰৰ আধা চফা হ'ল তাহাঁতেই কৰি থৈ গৈছে। গোটেই বোকা উলিওৱাৰ পৰা বিচনা ধোৱা, গডৰেজ ধোৱা, শ্ব'কেছ ধোৱা। তাহাঁতৰ লগতে সমানে সমানে মোৰ ভাইটিও কাম কৰি গৈছে। আজিৰ ভিডিঅ'টি ইমানেই আছিল। আজিলৈ আহিছোঁ। ধন্যবাদ।